হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ দীপনয়না চেনেলটিলৈ। একদম তালিটো পলালৈ ৰেডি আজি পুৰা একদম দিনটোৰ কাৰণে ওলাইছোঁ। পাৰখন উঠিয়াওঁতে ভাগৰে লাগি যায়। প্ৰথমে হৰিহৰ শিৱ মন্দিৰত ধূপ চাকি জ্বলাই ল'লোঁ। এতিয়া এয়া মন্দিৰৰ ভিতৰ ভাগ, বাকীখিনি পিছলৈকে দেখাই আছোঁ। ক'ত গৈ আছোঁ ধুনু? এতিয়া এয়া এইখন পাৰ হ'ব লাগিব। এতিয়া থাকোঁ এইফালে এটা চাংঘৰ বনাই দিছে। এইফালে কিমান দূৰত আছে নে? এইটো ৱাও স্পট ভেৰি নাইচ। চোনচালে আহিছোঁ ফেমিলিৰ লগত সময় কটাবলৈ। আপোনালোকে যদি আহিব বিচাৰে ইয়াত পিকনিক খাবলৈ আহিব পাৰে। ইয়াত ধুনীয়াকৈ এনজয়, এই ঘৰবোৰ চাংঘৰ কিবা কিবি মানে বনাই থৈছে। বেডিং পত্ৰ লৈ একদম গৈ আছোঁ। ব'লকচোন আজি কেনেকুৱা লাগে। বালিৰ ছাতৰ ওপৰেৰে খোজকাঢ়ি বালিৰ ওপৰেৰে খোজকাঢ়ি ব'লক 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 ব'লক। কেলা খাব আৰম্ভ কৰি দিছা নেকি? হা কেনাই কৈ দিয়াছোঁ ধুনু কি কি আছে আমাৰ ব্ৰেকফাষ্টত। খিচুৰি আছে আমাৰ তাতে, কল আৰু কমলা আৰু কণী আৰু বুট আৰু বেট আৰু বাটাৰ বুট আৰু বেদনা। এইখিনি এতিয়া আমি খাই লওঁ। এইখিনি যে খাই লওঁ আমি আৰু বাকীখিনি পিছত দেখাই থাকিম। ঝাওবনৰ মাজত আমি বহি লৈছোঁ দেই। খাবা তুমি কল খাবা? এই মাছ মৰা এইখন নেকি? ওচৰতে নদীখন। ফোনত কথা পাতিছে। কাৰ লগত ফোনত কথা পাতিছা? কাৰ লগত ফোনত কথা পাতি আছা? মোৰ লগত। পিকনিকত আহিছোঁ। এবাৰ এতিয়া ব্ৰেডত বাটাৰ লগাই আছোঁ। কি কৰিছা? এবাৰ বাটাৰটো মই লগাম। তুমি লগাব নালাগে শুনা। কিয়? হাত বেয়া আছে না? ব্ৰেডটো খাই লওঁ। তুমি খাই থাকা। এইটো খোৱা। পাপাই লগাই দিছে, তুমি খাই দিয়া। পাছত লগাবা। ই নুখুলে থৈ দিয়া অঁ অলপ লাগব ন? ক'ত দিম? কি খাইছা ধুনু? আমি ব্ৰেড খাইছোঁ। মজা লাগিছেনে? কেনে লাগছে নো? মজা। পনীৰটো খাই মজা। মজা
মজাৰে মজা ৰবা 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 এতিয়া আমি দুপৰীয়াৰ খানাটো খাই লওঁ ৰুটি চিকেন এনেকৈ কি লাগে তোমাক ধুনু কি লাগে ৰবা এইটো আছে বাটাৰ ল'ৰাই বাটাৰ লগত খাব বোলে চিকেন নাখায় আৰু এটা আছে এটা হ'লে হ'ব না এটা আবেলিৰ পৰিৱেশ সিহঁতে এইবোৰ চব পানীৰে ভৰ্তি হৈ থাকে এইবোৰ কিমান বালি বালি ওলাইছে এইবোৰ মাছমৰীয়াই নাও ৰখাই থৈ দিছে মাছ মাৰিবই এইটো চব বাচন বৰ্তন ইহঁত ৰাখি দিছে নাৱত ৰাতিটো মাছ মাৰিব ভিতৰতে খাব থাকিব এইটো খোৱা লোৱা শেষ এতিয়া আমি যাবলৈ ওলাইছোঁ কিন্তু থাকিলোঁ ইয়াতে বেডিং পত্ৰ লৈ লৈছোঁ এতিয়া গৈ থাকোঁ আৰু ঘৰমুখী যাত্ৰা উভতনি ৰাস্তা পাই গ'লোঁ ভিডিঅ'টি ইমানতে সামৰণি মাৰি দিওঁ ভিডিঅ'টি শেষলৈকে চোৱা বহুত বহুত ধন্যবাদ ভিডিঅ'টি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব